Hello, welcome back to my YouTube channel and মই আজি আপোনালোকক দেখুৱাম আমাৰ মিচিং মানুহে কেনেকৈ মদ বনাইছো এয়া দেখুৱাইছো ফাৰ্ষ্ট টাইমত এনেকৈ চাউলটো পানীটো গৰম কৰিব লাগে তাৰপিছত চাউল দিয়া হা তাৰপিছত এনেকৈ হয় আৰু এনেকৈ বনাই আৰু ভাত নিচিনাকৈ বনাই লয় তাৰপাছতহে মদ হৈ যায়গৈ তাৰপিছত এতিয়া চাইমদ এনেকৈ বনায় খেৰটো এনেকৈ জুইত দিয়ে হা জুই খেৰটো জ্বলাই লয় তাৰপাছত ভুচি দিয়ে তাৰপাছত এনেকৈ বনায় আৰু এইটো হৈছে চাইমদ এই ভাতৰ লগত মিক্স কৰিবগৈ পাছত এয়া হৈছে আমাৰ মায়ে বনাইছে দেই কেৰাহীৰ পৰা উলিয়াই ডলাত ঠাণ্ডা হ'ব দিয়ে আৰু তাৰপিছত দি পেলাই ভাতটো আৰু চাইটো মিক্স কৰে একেলগে তাৰপিছত মিক্স কৰি ইয়াত লগাব ঔষধ লগাই ধুনীয়াকৈ বাকেট এটাত থৈ দিয়ে আৰু থৈ দি তাৰপাছত এসপ্তাহমানৰ পাছত হৈ যায়গৈ মদ তাৰপাছত সেইটো খায় আৰু ধুনীয়াকৈ চাকি মেলি